কোন গুটি ধাননি সৰু সৰু বা কোন তুমি চেনেহি চিনিলো তোমাক। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। মোৰো ভাল। বহুদিনৰ মূৰত আজি ভিডিঅ' বনাম বুলি আহিলোঁ। মানে মোবাইলটো ভাগিছিলে, বেয়া হৈ গৈছিলে, সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। এতিয়া বাৰু ফাইনেলি মোবাইলটো ভাল কৰি আনিলোঁ। বহুত দিনেই হ'ল মোবাইলটো ভাল কৰা, আৰু বহুত দিনেই হ'ল ভিডিঅ'হে দিয়া নাছিলোঁ। গা চাবোৰ ভাল নাছিলে যে, এতিয়া ভালেই বাৰু। সেই তাহানিতে পথাৰ খেতি ৰুই এটাই পথাৰ দেখাবলৈ আহিছিলোঁ, ভিডিঅ' বনাবলৈ। আজি আহিছোঁ পথাৰত চাহ দিবলৈ। আহিছোঁ পথাৰত, মানে আজি মাহীহঁতৰ ঘৰত আহিছোঁ, মাহীহঁতৰ পথাৰলৈ। মাহীহঁতৰ এইফালে ধান কাটিছে, সেইকাৰণে পথাৰত চাহ দিবলৈ আহিছোঁ। চাই থাকক আপোনালোকে। মাছ আছে নাই বাৰু ইয়াত? মাছ সেই দহলা আছে চাগে। চেণ্ডেলযোৰ পিন্ধি আহিলে, ইয়াত খুলি থৈ যাওঁ। খুলি থৈ আহিছোঁ। এখন মহাবাৰী নি? ভোট জলকীয়া পুলি, এইখিনি কবি, সেইখিনি কবি ডাঙৰ ডাঙৰ হৈছে আৰু এইখিনিও। এইখিনি কা? এইখিনি লাই শাক বিকিছে নি? লাই ডাঙৰ ডাঙৰ হ'ল। এয়া মহাহঁতৰ খেতি, শাক পাচলি। সেইফালে মাহীহঁতি ধান কাটি আছে। চাহ খোৱা পাৰিব। পোৱালীকেইটা আমনি লাগিছে পথাৰত থাকি। এহঁতৰ খেতিকো লৈ যাবি অলপ। এহঁতি কথা চথা বুজি নাজানে। নহয়, হেৰি অসমীয়া কথা বুজি নাপায় চাগে। সিহঁতি অসমীয়াটো কয়। অসমীয়া হয় আৰু নহয়, বেছিকৈ কথা চথা পতা নাই, চিনাকি নাই। সেইটো কথা ন। ডাঙৰনি টেঙা হ'বগৈ এতিয়া, ৰ'ব। এয়া এইফালে কাটি আছোঁ টেঙা। এইফালে ডাৱনীয়ে টেঙা খামেই কৰি আছে আৰু খাবই পৰা। টেঙা খাই হ'লে নি? মোৰ গামোচাখন ক'ত দিলি? আৰু এতিয়া মোক পথাৰৰ পৰা পঠিয়াই দিছে। পথাৰত বোলে তই ইমান কষ্ট কৰি ধান কাটিব নালাগে, ঘৰত বোলে ভাইটিহঁতে ভাত বনাই আছে, তাত ভাত বনোৱাত অকণ সহায় কৰি দেগৈ যা। পিছত বাৰু ভাত খাবলৈ পথাৰলৈ আহিম, এতিয়া ঘৰলৈ যাওঁ আৰু। সিহঁতৰ শাকৰ বাৰী চাওকচোন, ইমান ধুনীয়াকৈ কবিখিনি হৈছে। নতুন নতুন কবি বাৰু ডাঙৰ হোৱা নাই, কবি বান্ধিবলৈ হৈছে আৰু বন্ধা নাই। এইফালে আছে ধনিয়া, এইবোৰ অকণমানকৈ ওলাইছে ধনিয়া। আৰু এয়া কবি, লাই শাকৰ বাৰী সেইফালে আছিলে, অথনি যে দেখাইছিলোঁ। এইখিনি ডাঙৰ ডাঙৰ কবি। এইখিনিয়ে চাইডে চাইডে মূলা আছে, এনেকৈ মূলা ৰুই থৈ দিছে। আৰু কাষতে এয়া এখন ধুনীয়াকৈ নদী বৈ গৈছে সেইফালেদি। এখন নদী। এইখিনি গোটেই এৰিয়াটো বাম খেতি কৰে, মানে শাক পাচলি খেতি কৰে। আৰু ক'ৰবাত ঠায়ে ঠায়ে এনেকৈ ধান চান খেতি কৰে আৰু। মানে আগতে চব ধান খেতিয়ে কৰিছিলে। নদীখন দেখিছে নহয়, পাহাৰখনেদি নদীখন বৈ আহিছিলে। নদীখনেদি গোটেই বালি পেলাই এনেকুৱা ধান খেতি কৰিব নোৱাৰা কৰি থৈ গ'ল। এইবাৰহে মাহীহঁতে এনেকৈ এইডোখৰত ধান খেতি কৰিছে, বাও ধান কৰিছে। ট্ৰেক্টৰে হাল বাই ধানখিনি সিঁচি দিলে, এতিয়া এনেকৈ ধান ওলালে আৰু যেনিবা। এতিয়া ধান কাটি আছে চবেই। এইফালে আহি আছোঁ মই ঘৰলৈ ভাত বনাবলৈ। নদী পাৰ হৈ যাব লাগিব এতিয়া এইফালেদি। ইয়াত মাছো আছে বহুত ডাঙৰ ডাঙৰ। এইখন বাৰু বামী, এইখিনিলৈ দ আছে বহুত, আৰু এইখিনিলৈ বহুত দ। মই চেণ্ডেল খুলি থৈ গৈছিলোঁ, নিপিন্ধোঁ।
আৰু যিহেতু মই বহুত দিন ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ, সেইবাবে সকলোকে ক্ষমা খুজিছোঁ, বেয়া নাপাব। ভিডিঅ' দিব নোৱাৰাৰ কাৰণে মানে কি মোবাইলটো বেয়া হৈছিলে, আৰু জানে আৰু মোৰ স্বাস্থ্যটোৰ কথা, কেতিয়াবা ভাল কেতিয়াবা বেয়া। সেইকাৰণে মোবাইলটো এতিয়া বাৰু ভাল হ'ল, ভালকৈ আনিলোঁ। ডিছপ্লেখন ভাগিছিলে, দুখীয়া মানুহ যে মোবাইল কিনিবলৈ পইচা নাই, সেইকাৰণে আকৌ এই ভগাটোকে ভাল কৰি লৈছোঁ। আৰু এইফালে মহাহঁতৰ ঘৰ, এইটো মহাহঁতৰ পুখুৰী, ডাঙৰকেইটা পুখুৰী এইটো। আৰু সন্মুখতে এয়া নামঘৰ, এইজোপা ডাঙৰ আম গছ। ঘৰ পাইছিলোঁহে, এইফালে শাক ভাতৰ যোগাৰ হৈয়ে আছে। এইফালে ৰান্ধনি, এইটো গাহৰি বনিছে। এইফালে আমাৰজনে শাক পাচলি কাটি আছে। মাথা ঘূৰাই গৈছে, তেল নিদিয়াকৈ গাহৰি মাংস বনাইছে। টেষ্টটো কেনেকুৱা হ'ব নাজানো আৰু। ডিজাইনৰ বস্তু এটা দেখাম, এয়া চাওক, ডিম কাঁহৰ মাটিত এনেকৈ মাংসখিনিৰ লগত কেৰাহীত দি দিছে, আৰু সিজি গৈছে কণী। এটা হাঁহৰ এটা কয়লা, এটা হাঁহৰ আৰু এটা কয়লা কণী মিশ্ৰণ হৈছে আজি। এইকেইটা স্পেচিয়েলি মোৰ কাৰণে সিজি গ'ল। এতিয়া মই টেষ্ট কৰি চাম কেনেকুৱা হৈছে। বহুত ধুনীয়া লাগিছে। নিমখ দি দিছিলা নি? মজা লাগিছে। অকল কণী কুহুমটো মজা। ফাৰ্ষ্ট খাইছোঁ আজি এনেকৈ। এয়া ভাইটিয়ে বনাই থকা চব্জিখিনি, কেমেৰাটো ভালকৈ কেপচাৰ কৰিব পৰা নাই, কেমেৰাটো ভাল নহয় যে। এয়া কবি, গাহৰি, আলু, আৰু এয়া যে দেখিছে অকণমান অকণমান সৰিয়হৰ আছিলে, সৰিয়হৰ তাকো হ'ল, সেইকাৰণে কমকৈ হৈ গ'ল সৰিয়হ। এনেই অলপ দি দিলে আৰু। কেনেকুৱা হয় নাজানো আৰু, ভাইটিয়ে বনাইছে। ফাইনেলি পথাৰত ভাত পাই গ'লহি। ভাত অনা ষ্টাইল চাওক, বহুত আনিবলগীয়া হৈছে যে। এয়া ভাত খোৱা পৰ্ব। গাহৰিৰ লগত ভাত কেনেকুৱা হৈছে টেষ্টটো কওক। কোৱা। আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মোক মায়ে পঠালে নিনিলে, অকলে গাহৰি মাংস খালে। আৰু ৰবাব টেঙা অকলে খালে, মোক এটা নিবই লাগিবই। আজিলে বাই বাই। বাই বাই। বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ।